গাইজ তোমালোকেতো জানাই মই ভিডিঅ' বনাওঁ। কি ভিডিঅ' বনাওঁ? মই ৰোষ্টিং ভিডিঅ' বনাওঁ। কিয় ৰোষ্টিং ভিডিঅ' বনাওঁ আৰু মই কাক ৰোষ্ট কৰোঁ? পিছে সকলোৱেতো জানিবৰ কাৰণেতো মন। সেইকাৰণে আজি মই তোমালোকক কৈ দিছোঁ যে মই কাক ৰোষ্ট কৰোঁ, কিয় ৰোষ্ট কৰোঁ, তাকে অকণমান কম বুলি ভাবিলোঁ। মই সেইসকল মাইকীকে মই ৰোষ্ট কৰোঁ যিবোৰ মাইকীৰ নিজৰ গাত কাপোৰ আধা নাথাকে, আধাই থাকে। পেট আৰু বুকু নিজৰ হেডলাইটকেইটা এনেকৈ ঠিঙাই লৈ যেতিয়া ভিডিঅ' বনাবলৈ আহে এহেঁতক মই ৰোষ্ট কৰোঁ। আৰু যিসকল মাইকীয়ে ডবল মিনিঙৰ নামত লেউৰাখন কৰিবলৈ আহে মই এহেঁতক ৰোষ্ট কৰোঁ। এনেকুৱাবোৰ মাইকীক যেতিয়া মই ৰোষ্ট কৰিবলৈ আহোঁ বা মই ভিডিঅ' তৈয়াৰ কৰোঁ, এই ভিডিঅ'বোৰতে কমেণ্ট বক্সলৈ গৈ এটাই আকৌ মোক কমেণ্ট কৰিছে, তই বম ফাল্টু। আৰু এটাই মেছেঞ্জাৰলৈ গৈ মেছেজ কৰিছে যে তোৰ ঘৰত ভাই ভণ্টি মা দেউতা নাই নেকি? আৰু এটাই ইউটিউবলৈ গৈ সিও কমেণ্ট কৰিছে যে তোৰ ঘৰত ভণ্টি বা মাইকী মানুহ নাই নেকি? সেইবাবে আজি এহেঁত তিনিটাৰ কাৰণে এই ভিডিঅ'টো মই তৈয়াৰ কৰিছোঁ। এতিয়া তোমালোকে চাই মজাটো লৈ লোৱা মই কেনেকৈ উত্তৰটো এহেঁতক দি আছোঁ। হেৰৌ অধম তিনিটা, মই তহঁত তিনিটাক কৈছোঁ মোক যে তেনেকৈ যে কমেণ্ট কৰিছ মই বেয়া নাই পোৱা, কিন্তু এটাই কথা মই জানিবলৈ বাকী থাকিলে তহঁতৰ তিনিটাৰ পৰা, এনেই তহঁতি ককাই ভাই ভাই ভনী সকলোবোৰে গোট খাই একেলগে চাই থাক নেকি? আধা দুডু উলিয়াই যে যেতিয়া ভিডিঅ' বনাই ছোৱালীবোৰে। তহঁত তিনিটাৰ মই কমেণ্ট চাই মোৰ মনলৈ এটাই ধান্দা আহিছে, তহঁতি ৰাতিপুৱাৰ পৰা গধূলিলৈ কাৰ মাইকীয়ে কি পিন্ধিছে, কাৰ মাইকীয়ে কি পিন্ধা নাই, অকল এইবোৰকে খুচৰি মেলি চাই থাক চাগে ন? মই আকৌ মাজতে জুম কৰি চাই লৈ এহেঁতক আকৌ ৰোষ্ট মাৰি পঠিয়াওঁ। কাৰণ তহঁতি তিনিটা গমেই পাইছ যে বেছিকৈ ৰোষ্ট কৰি থাকিলে এহেঁতি আৰু গাৰ কাপোৰ কেতিয়াও খুলিবলৈ সাহস নকৰে। কাৰণ ৰোষ্ট নকৰাটো তহঁতি ডেইলি বিচাৰি আছ। যেতিয়া সমাজখনৰ বোৱাৰী বা ছোৱালীকেইজনীয়ে বেয়াকৈ নাংগা নাচ দিবলৈ আহে তহঁতি চাই খুব ভাল পাওঁ। কিন্তু মোৰ মনৰ পৰা মই কৈছোঁ শুনি ল, এহেঁতিকেইটা লেংটাকৈ নাচিছে মই বেয়া নাই পোৱা। এহেঁতিকেইটাই লিলিমাই কৰি পইচা ঘটিম বুলি ভাবিছে মই বেয়া নাই পোৱা। এহেঁতকেইজনীয়ে লেংটা হৈ ভিডিঅ' বনাওক বা ডবল মিনিঙৰ নামত লেউৰা কৰিবলৈ আহক, মোৰ ক'ব লগা কোনো দৰকাৰ নাই। কিন্তু এহেঁত 4-5জনীৰ দুখত লাগি আমাৰ উঠি অহা নৱপ্ৰজন্মবোৰ কি শিকিব? আজি ইজনীক চাই ইজনীয়ে খুলিব, আজি ইজনীক চাই ইজনীয়ে হ'ব। সেইটো বিচাৰি আছ নেকি তই আমাৰ সমাজৰ মহিলাসকলক? আচলতে মই তহঁতৰ কমেণ্টকেইটা চাই মই ভাল চিন্তা এটা কৰি লৈছোঁ। তহঁত তিনিটাৰ ঘৰৰ ভাই ভনী বা নিজৰ মাইকীকেইটাক তহঁতি আধা কাপোৰ উলিয়াই ইনকাম কৰিবলৈ পঠিয়াইছ নেকি আকৌ? মোক কমেণ্ট কৰিছ কৰ, কিন্তু 100বাৰমান চিন্তা কৰি কমেণ্ট কৰিবি। ভিডিঅ'বোৰ ভাল ধৰণে চাবি যে কি কাৰণত মই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ, কিয় কৈছোঁ তেনেকৈ। আৰু মোৰ প্ৰথম কথাটো হ'ল কি, কাৰোবাৰ মাইকীয়ে কি পিন্ধিছে কি পিন্ধা নাই মই কাৰোবাৰ ঘৰলৈ গৈ জুমি চোৱাগৈ নাই। ইনষ্টাগ্ৰাম আৰু ফেচবুকত যিসকল মাইকীয়ে কাটা পেণ্ট আৰু নিজৰ হেডলাইট আৰু টেংকিকেইটা উলিয়াই ভিডিঅ' বনাইছে মই সিহঁতক জুম কৰি চাওঁ। আৰু কোনোবা দিন যদি ইনষ্টাগ্ৰামত আৰু ফেচবুকত যদিও নোলায় বিচাৰি চাওঁ যে আজি ওলাব নেকি তেনেকুৱা ভিডিঅ'। কাৰণ যিহেতু এহেঁতবোৰে আধা আধি দেখুৱাই ভিডিঅ' বনাই, এহেঁতৰে লাজ নালাগে আৰু মোৰ কিয় লাজ লাগিব এহেঁতক জুম কৰি চাবলৈ। এনেকুৱাবোৰ ভিডিঅ' মই বিচাৰি চাওঁ কিয়? ৰোষ্ট কৰিবলৈ। আৰু কিয় ৰোষ্ট কৰোঁ? যাতে সমাজখনত এহেঁতবোৰৰ নিচিনা ৰেণ্ডিৰ নিচিনা ভিডিঅ'বোৰ চাই বাকী মাইকী মানুহ বা বাকী ছোৱালীবোৰে অকণমান নিশিকক বা সমাজখন ভাল হৈ যাওক, সেইটো কাৰণে আমি ৰোষ্ট কৰোঁ। তাতে আকৌ মই দুষাৰমান কৈ দিলত কিয় তহঁত তিনিটাৰ পকৰ জ্বলে? সেয়েহে তহঁতৰ ভণ্টি আৰু তহঁতৰ মাইকীবোৰক তেনেকুৱা ৰিলচ বনাই টকা ঘটাবলৈ যদি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছ তেতিয়াহ'লে কবি মই ৰোষ্ট নকৰোঁ তহঁত তিনিটাৰ মাইকী আৰু ভণ্টিসকলক। আচলতে তহঁত তিনিটাৰ পকৰ জ্বলাৰ কাৰণটো মই এতিয়াহে বুজি পালোঁ। তহঁত তিনিটাৰ মাইকী আৰু নিজৰ ভনীয়েৰহঁতক চাগে ফিল্ডলৈ নমাম বুলি ভাবিছ। যে আধা দুডু দেখুৱাই, আধা পকৰ দেখুৱাই, আধা পেট দেখুৱাই, তেনেকৈ ভিডিঅ' বনাই পইচা ইনকাম কৰিবলৈ চাগে ফিল্ডত নমাম বুলি ভাবিছ বা নমাই থৈছ। সেইটো কাৰণে মোকে কেলা কমেণ্ট বক্সলৈ আহি লিলিমাই কমেণ্ট কৰিবলৈ আহিছ। তহঁত তিনিটা ভনীয়েৰহঁতক আৰু বা মাইকীহঁতক যদি ৰোষ্টিং কৰিব নালাগে, যদি ফিল্ডলৈ নমাইছ তেতিয়াহ'লে মোক মেছেঞ্জাৰলৈ গৈ মেছেজ এটা কৰি ল'বি। তহঁতৰ মাইকী আৰু ভনীয়েৰহঁতৰ ফটোকেইটা মোক দি দিবি যে এই তিনিজনীক যে ৰোষ্ট নকৰিবি যে ফিল্ডলৈ নমাইছোঁ আমি। তেতিয়া মই নকৰোঁ নহয় ৰোষ্ট। আৰু আজি তহঁত তিনিটাক এনেকৈ প্ৰত্যুত্তৰটো দিলোঁ। আৰু নেক্সট টাইম যদি তেনেকুৱা যদি কমেণ্ট কৰ তেতিয়াহ'লে তহঁতৰ প্ৰফাইলৰ সৈতে মা বেহেন কৰি এনেকুৱা ধৰণত বজাই দিম নহয়, ৰাতি বিচনাটো কেলা টোপনিয়ে নাযাব, এনেকুৱাকৈ গালি দিম, মুখ উলিয়াব নোৱাৰিবি। আৰু আজিলৈ মই ইমানতে এৰিলোঁ, নেক্সট বাৰ ভাল ধৰণে বজাম। জয় আই অসম।